बे समाव मोनसे गोनां रादाब बिटिआर गोरोबथानि दफा मावफुंनाय आरो बर' बिजोंनि जेंनाफोरखौ आबुङै सुस्रांनांगौनि थांखिजों दुलाराय बर' फरायसा आफादा आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा आरो गोजौ थाखोनि अफिसारफोरजों दिसपुरनि लक सेवा भवनाव दिनै बेलासि 1 रिंगायाव गोथौ आरो गुवारै सावरायलायदों। दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ एबसुनि थान्दै हान्जाखौ दैदेननाय आरो गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया मासि लानानै दैदेननाय बे सावरायनायाव फारियै बिटिआर गोरोबथानि 3.1 नि क्लज 1 क्लज 3 दफाजों लोगोसे 4.3, 5.1, 5.3, 6.1, 6.3, 6.5, 7.1 8.4, 9.4 आरो 10.2 दफाफोरनि सायाव गोथौयै सावरायलायनाय जायो। बे सावरायनाय हाबाफारियाव मिरु एबसुनि फारियै बोसोनगिरि बिसोमखोर बसुमतारी, लोगो आफादगिरि खोरोमदाव वारि, उमेश दैमारी, गाहाय नेहाथारि खनिन्द्र बसुमतारी, लोगो गाहाय नेहाथारि दिनेश ब्रह्म, नेहाथारि आनन्द दैमारी, बिरदाव बर', बड'सा ब्रह्म, बिरखां नार्जारी, बुंथिगिरि अबित नार्जारी, सुबुं फोनांजाब नेहाथारि सोमदोन ब्रह्म, निथु बर', हारिमु नेहाथारि सुसिल इस्लारि, सोलोंथाइ नेहाथारि सोमावसार बसुमतारी, लोगो सोलोंथाइ नेहाथारि बिश्वजित नार्जारी, रांखान्थि नेहाथारि सरनजित नार्जिनारी, बाथ्रा दान्थे नेहाथारि डक्टर सिबिसन नार्जारी आरो लोगो गेलेमु नेहाथारि पूर्ण सिंह बसुमतारीयाबो बाहागो लायो। बे समाव आफादगिरि दिपेन बर'आ दिनैनि बे सावरायलायनायनि सोमोन्दै मा फोरमायदों आबुङै खोनासंदो। কিন্তু ভাৰত চৰকাৰ অসম চৰকাৰৰ বিষয় ইয়াত বিটিআৰ চৰকাৰে সহায় সহযোগিতা কৰি আহিছে। যদিও নিৰ্বাচন আহিব তাত প্ৰশাসনিক ব্যৱস্থা প্ৰিন্সিপাল সেক্ৰেটাৰী বা এই ব্যৱস্থাটো থাকিব আৰু ইয়াৰ কাৰণে এই কথাটো মই স্পষ্ট ক'ব বিচাৰিছোঁ যে আগন্তুক 6 মাহত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ যি দৃঢ় এটা পদক্ষেপত যদি আগবাঢ়ি যায় নিখিল বড়ো ছাত্ৰ সন্থা বা প্ৰাক্তন এনডিবি বড়ো ৰাইজে বিচৰা নিচিনা সেই চুক্তিৰ দফাসমূহ আগন্তুক 6 মাহত ক্ষিপ্ৰতাৰে যদি ৰূপায়ণ কৰে তেতিয়াহ'লে এই সমাধান সম্ভৱ বুলি আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী আৰু এই টাৰ্গেটটো লৈ পেলাই আমি কাম কৰিছোঁ আৰু সেইদিনাখন কেন্দ্ৰীয় চৰকাৰক আমি অৱগত কৰি আনিছোঁ। যদি চুক্তি ক্ষিপ্ৰতাৰে যদি ৰূপায়ণ নহয় তেতিয়াহ'লে আমি ভৱিষ্যতে গণতান্ত্ৰিক পন্থা গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি আমি কেন্দ্ৰীয় চৰকাৰ বা যুটীয়া সচিব নীৰজ কুমাৰ ডাঙৰীয়াক আমি অৱগত কৰি আহিছোঁ। নাই, নিখিল বড়ো ছাত্ৰ সন্থা জাতীয় সংগঠন হিচাপে ছাত্ৰ সংগঠন হিচাপে আমাৰ দায়বদ্ধতা আমি পালন কৰিছোঁ আৰু এই দায়বদ্ধতাৰ আধাৰত আমাৰ যি আঞ্চলিক ৰাজনৈতিক দল বা বড়োলেণ্ড আন্দোলনৰ পটভূমিত জন্ম হোৱা এই দলসমূহক আমি এটা আহ্বান ৰাখিছিলোঁ যে আপোনালোকে যদি একত্ৰিত হৈ পেলাই যদি আগবাঢ়ে বা ক'ৰবা বুজাবুজি হৈ পেলাই যদি আগবাঢ়ে তেতিয়াহ'লে ভাল আৰু তেতিয়াহ'লে বড়ো ৰাইজে বিচৰা নিচিনা আমাৰ যিবিলাক আৰ্থসামাজিক আমাৰ যিবিলাক সাংবিধানিক ৰাজনৈতিক বিষয়সমূহ আছে বা আগুৱাই নিয়াৰ ক্ষেত্ৰত একেলগে যদি কাম কৰে তেতিয়াহ'লে ভাল। এই কথাটো নজৰ ৰাখি পেলাই সকলোৱে 2024ত সন্মতি জনাইছিল, আলোচনাও মিলিত হৈছিল আৰু এটা বুজাবুজি আধাৰত কিছু আগো বাঢ়িছিল। কিন্তু আহি 2024ৰে আপোনাৰ ডিচেম্বৰ মাহলৈকে সেই আলোচনা স্তব্ধ হৈ পৰিছে। এতিয়া তেওঁলোকৰ দুয়োটা দলৰ মাজত আলোচনা বিলোচনা কৰাটো আমি দেখিবলৈ পোৱা নাই। এতিয়াও আমাৰ এইটোৱে আহ্বান ৰাখিব যে দুই আঞ্চলিক ৰাজনৈতিক দলে যদি বৃহত্তৰ স্বাৰ্থত আগৰ সময়ত দুই দলৰ শীৰ্ষ নেতৃত্বই যদি আলোচনা কৰি আমি ভাল পাম, ৰাইজে ভাল পাব। বাকী আলোচনা কৰিব না নাই, তেওঁলোকে মিলিত হ'ব না নাই, এইটো তেওঁলোকৰ কথা। আমি আমাৰ দায়িত্ব সহকাৰে আমি তেওঁলোকক আবেদনহে জনাব পাৰিব, আমি আহ্বানে জনাব পাৰিব। সেইখিনি কথা মই স্পষ্ট কৰিছোঁ। ধন্যবাদ। কিন্তু ভাৰত চৰকাৰ অসম চৰকাৰৰ বিষয় ইয়াত বিটিআৰ চৰকাৰে সহায় সহযোগিতা কৰি আহিছে। যদিও নিৰ্বাচন আহিব তাত প্ৰশাসনিক ব্যৱস্থা প্ৰিন্সিপাল সেক্ৰেটাৰী বা এই ব্যৱস্থাটো থাকিব আৰু ইয়াৰ কাৰণে এই কথাটো মই স্পষ্ট ক'ব বিচাৰিছোঁ যে আগন্তুক 6 মাহত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ গৃহমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ যি দৃঢ় এটা পদক্ষেপত যদি আগবাঢ়ি যায় নিখিল বড়ো ছাত্ৰ সন্থা বা প্ৰাক্তন এনডিবি
বড়ো ৰাইজে বিচৰা নিচিনা সেই চুক্তিৰ দফাসমূহ আগন্তুক 6 মাহত ক্ষিপ্ৰতাৰে যদি ৰূপায়ণ কৰে তেতিয়াহ'লে এই সমাধান সম্ভৱ বুলি আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী আৰু এই টাৰ্গেটটো লৈ পেলাই আমি কাম কৰিছোঁ আৰু সেইদিনাখন কেন্দ্ৰীয় চৰকাৰক আমি অৱগত কৰি আনিছোঁ যদি চুক্তি ক্ষিপ্ৰতাৰে যদি ৰূপায়ণ নহয় তেতিয়াহ'লে আমি ভৱিষ্যতে গণতান্ত্ৰিক পন্থা গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি আমি কেন্দ্ৰীয় চৰকাৰ বা যুটীয়া সচিব নীৰজ কুমাৰ ডাঙৰীয়াক আমি অৱগত কৰি আহিছোঁ অন্য এটা প্ৰশ্ন যিটো ভিতৰৰ ইলেকশ্যন আহি আছে ভেকচিন নেতৃত্ব প্ৰয়াস কৰা আছে যে সকলো ভিতৰৰ যি ৰিজনেল পাৰ্টি আছে বৰ্তমান কি দিছে নাই নিখিল বড়ো ছাত্ৰ সন্থা জাতীয় সংগঠন হিচাপে ছাত্ৰ সংগঠন হিচাপে আমাৰ দায়বদ্ধতা আমি পালন কৰিছোঁ আৰু এই দায়বদ্ধতাৰ আধাৰত আমাৰ যি আঞ্চলিক ৰাজনৈতিক দল বা বড়োলেণ্ড আন্দোলনৰ পটভূমিত জন্ম হোৱা এই দলসমূহক আমি এটা আহ্বান ৰাখিছিলোঁ যে আপোনালোকে যদি একত্ৰিত হৈ পেলাই যদি আগবাঢ়ে বা ক'ৰবাত বুজাবুজি হৈ পেলাই যদি আগবাঢ়ে তেতিয়াহ'লে ভাল আৰু তেতিয়াহ'লে বড়ো ৰাইজে বিচৰা নিচিনা আমাৰ যিবিলাক আৰ্থসামাজিক আমাৰ যিবিলাক সাংবিধানিক ৰাজনৈতিক বিষয়সমূহ আছে বা আগুৱাই নিয়াৰ ক্ষেত্ৰত একেলগে যদি কাম কৰে তেতিয়াহ'লে ভাল সেই কথাটো নজৰ ৰাখি পেলাই সকলোৱে 2024ত সন্মতি জনাইছিল আলোচনাও মিলিত হৈছিল আৰু এটা বুজাবুজি আধাৰত কিছু আগো বাঢ়িছিল কিন্তু আহি 2024ৰে আপোনাৰ ডিচেম্বৰ মাহলৈকে সেই আলোচনা মানে স্তব্ধ হৈ পৰিছে এতিয়া তেওঁলোকৰ দুইটা দলৰ মাজত আলোচনা বিলোচনা কৰাটো আমি দেখিবলৈ পোৱা নাই এতিয়াও আমাৰ এইটোৱে আহ্বান ৰাখিব যে দুই আঞ্চলিক ৰাজনৈতিক দলে যদি বৃহত্তৰ স্বাৰ্থত আগৰ সময়ত দুই দলৰ শীৰ্ষ নেতৃত্বই যদি আলোচনা কৰি আমি ভাল পাম ৰাইজে ভাল পাব বাকী আলোচনা কৰিব না নাই তেওঁলোকে মিলিত হ'ব না নাই এইটো তেওঁলোকৰ কথা আমি আমাৰ দায়িত্ব সহকাৰে আমি তেওঁলোকক আবেদনহে জনাব পাৰিব আমি আহ্বানে জনাব পাৰিব সেইখিনি কথা মই স্পষ্ট কৰিছোঁ ধন্যবাদ